নমস্কাৰ বালিপাৰা বাজৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছোঁ। ইতিমধ্যে ৰাজ্যত গুণ উৎসৱৰ পৰিৱেশ চৌদিশে আৰু তাৰ লগে লগেই তৃতীয় পৰ্যায়ৰ যি গুণ উৎসৱ ৰাজ্যৰ কেইবাখনো জিলাত ইতিমধ্যে অনুষ্ঠিত হৈছে আৰু সমান্তৰালকৈ শোণিতপুৰ জিলাতো তৃতীয় পৰ্যায়ৰ যি গুণ উৎসৱ ইতিমধ্যেই আৰম্ভ হৈছে আৰু এইখিনি মুহূৰ্তত মই বৰ্তমান উপস্থিত আছোঁ শোণিতপুৰ জিলাৰ বালিপাৰা মজলীয়া বিদ্যালয়ত আৰু এই মজলীয়া বিদ্যালয়টো আচলতে গুণ উৎসৱৰ যি নিতৌ-নৈমিত্তিক যি কাৰ্যসূচী ইতিমধ্যে চলি থকা দেখিবলৈ পোৱা গৈছে। মই ভিতৰৰ পৰিৱেশ এবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আচলতে ছাত্ৰ ছাত্ৰীসকলে যি পুৱাৰ যি নিতৌ নৈমিত্তিক যি কাৰ্যসূচী সেই সকলোখিনি কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু এক উখল মাখল পৰিৱেশ মই বিদ্যালয়ত পুনৰ দেখুৱাইছোঁ। আচলতে সকলো ধৰণৰ নীতি নিৰ্দেশনা ইতিমধ্যেই পালন কৰি থকা দেখিবলৈ পোৱা গৈছে গুণ উৎসৱৰ। মই সামগ্ৰিক দৃশ্যসমূহ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। হয়, এইখিনি মুহূৰ্তত আমাৰ সৈতে বালিপাৰা মজলীয়া বিদ্যালয়ৰ যি গুণ উৎসৱ সেই গুণ উৎসৱত বালিপাৰা প্ৰাথমিক খণ্ড বিষয়া শ্ৰদ্ধাৰ মনীষ ঠাকুৰ ডাঙৰীয়া আমাৰ সৈতে উপস্থিত আছে আৰু আমি ছাৰৰ সৈতে কিছু কথা পতাৰ আৰু জনাৰ চেষ্টা কৰিম। ছাৰ, কি ক'ব আজি যিহেতু তৃতীয় পৰ্যায়ৰ যি গুণ উৎসৱ ইতিমধ্যে শোণিতপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়সমূহত অনুষ্ঠিত হৈছে আৰু সমান্তৰালকৈ বালিপাৰা মজলীয়া বিদ্যালয়ত 1923 চনতে স্থাপিত হোৱা এই ঐতিহ্যপূৰ্ণ বিদ্যালয়খনত আজি তৃতীয় পৰ্যায়ৰ যি গুণ উৎসৱ ইতিমধ্যে অনুষ্ঠিত হৈছে, সকলো নীতি নিৰ্দেশনা ইতিমধ্যে পালন কৰি খুব নিয়াৰিকৈ আচলতে চলাই নিয়া দেখিবলৈ পোৱা গৈছে। এই ক্ষেত্ৰত কি ক'ব আজি যিহেতু এই শুভখণ্ড আপুনি উপস্থিত আছে? হয়, আমি বালিপাৰা শিক্ষাখণ্ডৰ তৰফৰ পৰা আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু বালিপাৰা শিক্ষাখণ্ডই সমগ্ৰ শোণিতপুৰ জিলাতে আজি তৃতীয় পৰ্যায়ৰ গুণ উৎসৱৰ কাৰ্যসূচী আৰম্ভ হৈছে। আজি বহিঃমূল্যায়ক হিচাপে বিভিন্ন বিদ্যালয়ত আমাৰ বালিপাৰা শিক্ষাখণ্ডৰ মুঠ 131খন বিদ্যালয়ত বহিঃমূল্যায়কসকল আহি উপস্থিত হৈছে আৰু তাৰ মাজতে সুখৰ খবৰ যে অসম চৰকাৰৰ মাননীয় গৃহ আয়ুক্ত মহোদয় আমাৰ মাজত উপস্থিত আছে। তেখেত আজি বালিপাৰা মজলীয়া বিদ্যালয়ত উপস্থিত হৈছে আৰু বহিঃমূল্যায়ক হিচাপে তেখেতৰ উপস্থিতি আমাক যথেষ্ট উৎসাহ আৰু প্ৰেৰণা যোগাইছে। অসম চৰকাৰৰ বিভিন্ন বিভাগৰ বিষয়া তথা কলেজৰ প্ৰবক্তাসকলে আমাৰ বিভিন্ন অঞ্চলত ইতিমধ্যে বিদ্যালয়সমূহত বহিঃমূল্যায়ক হিচাপে অংশগ্ৰহণ কৰিছে। যথেষ্ট উৎসাহজনক আৰু উৎসৱমুখৰ পৰিৱেশ। আজি বিদ্যালয়ৰ বহিঃমূল্যায়নৰ এই প্ৰক্ৰিয়াই আচলতে বিদ্যালয়সমূহৰ গুণগত মানদণ্ডক নিৰূপণ কৰাৰ ক্ষেত্ৰত তেখেতসকলৰ মন্তব্য আমাক যথেষ্ট অনুপ্ৰাণিত কৰিব আৰু অনাগত দিনত যাতে বিদ্যালয়সমূহক আৰু উন্নত পৰ্যায়ত নিব পাৰি তাৰ কাৰণে তেখেতসকলৰ পৰা পৰামৰ্শ পোৱা হ'ব। গতিকে মই আজি এই অনুষ্ঠানত সকলো বিষয়া কৰ্মচাৰী যিসকল আমাৰ মূল্যায়ক হিচাপে বহিঃমূল্যায়ক হিচাপে উপস্থিত হৈছে তেখেতসকলক মই আদৰণি জনাইছোঁ বালিপাৰা শিক্ষাখণ্ডত আৰু আজিৰ এই অনুষ্ঠানটোৱে যাতে সকলো ৰাইজৰ মাজত এটা প্ৰেৰণা যোগায় তাৰ কাৰণে আশা কৰিছোঁ। ধন্যবাদ। হয়, নিশ্চয়কৈ এয়া আছিল বালিপাৰা প্ৰাথমিক খণ্ড বিষয়া মনীষ ঠাকুৰ ডাঙৰীয়া আৰু ইতিমধ্যে তেওঁ উল্লেখ কৰিছে যি গুণ উৎসৱৰ যি নীতি নিয়ম সকলো নীতি নিৰ্দেশনা আচলতে বহিঃমূল্যায়ন বা স্বমূল্যায়ন সকলো ধৰণৰ নীতি নিৰ্দেশনা পালন কৰি আজি বালিপাৰা মজলীয়া বিদ্যালয়টো এনেদৰে অনুষ্ঠিত কৰা হৈছে। মই পুনৰ যি পৰিৱেশ সেই পৰিৱেশ দেখুৱাবলৈ খুজিছোঁ বিদ্যালয়ৰ।